1 নম্বৰটো খবৰ ডিব্ৰুগড় নগৰ এতিয়া কৃত্ৰিম বানৰ কবলত। 2 নম্বৰটো খবৰ অখিল গগৈ মন্তব্য 2024 চনৰ নিৰ্বাচনৰ সময়ত 3 গগৈ 126টা সমষ্টিত এবাৰ ঘূৰি দিলেই জিকি যাম। 3 নম্বৰটো খবৰ অসমৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ বাহিৰাগতৰ দাদাগিৰি নচলিব। 4 নম্বৰটো খবৰ ইজৰাইল সাজু হৈছে পাকিস্তানৰ পৰমাণু অস্ত্ৰৰ ভাণ্ডাৰ আক্ৰমণ কৰিবলৈ। 5 নম্বৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাল ঘোষণা। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱাসকল আৰু অৰুণোদয় আঁচনি নোপোৱাসকল অৰুণোদয় 3.0 আঁচনিত পুনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বা নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিবলৈ পাৰিব। গাঁও সভালৈ গৈ আকৌ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। জুলাই মাহত সকলো পঞ্চায়তত গাঁও সভা অনুষ্ঠিত হ'ব। 6 নম্বৰটো খবৰ ৰঞ্জিত দাসৰ মন্তব্য বিজেপি দল ৰাইজক শাসন কৰাৰ বাবে নাহে, ৰাইজক সেৱা কৰিবলৈহে আহে। 7 নম্বৰটো খবৰ মাত্ৰ 2 সপ্তাহ দিন গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব। শ অবৈধ লোকে গোৱালপাৰা এৰিব লাগিব, মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে। 8 নম্বৰটো খবৰ এইখন অসমৰে যোৰহাট জিলা মৰিয়নি কাকনি গাঁৱত আজিও নাই বিদ্যুৎ, টিভি, মোবাইল। ছ'চিয়েল মিডিয়া যুগতো এইদৰে জীৱন কটাইছে। 9 নম্বৰটো খবৰ ডিব্ৰুগড়ত বহুত লোকৰ মন্তব্য গৌৰৱ গগৈৰ কাম নাই আমাৰ ইয়াত। 10 নম্বৰটো খবৰ 1 জুলাইৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান চলিব। অসমৰ গাঁৱে ভূঞে নগৰে চহৰে কাকো ৰেহাই দিয়া নহ'ব। ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ বেপাৰী শেষবাৰৰ বাবে সকিয়নি 3 সংগঠন আৰু আৰক্ষী প্ৰশাসনৰ। 11 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত অসমৰ 1900 শিক্ষা প্ৰতিষ্ঠানক মাটি পট্টা দিয়া হ'ব। 12 নম্বৰটো খবৰ জয়ন্ত মল্ল বৰুৱা মন্তব্য কংগ্ৰেছত থাকোঁতে বেয়া কিছুমান কাম কৰিছিলোঁ। যিদিনাৰ পৰা মই বিজেপিত যোগদান কৰিলোঁ তেতিয়াৰ পৰা অনৈতিক আৰু অনিয়ম কৰা নাই। 13 নম্বৰ খবৰ গুৱাহাটী মহানগৰীৰ লালমাটিত গ্ৰীণ বাছৰ খুন্দাত এজন লোকৰ মৃত্যু। 14 নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা সোনকালে বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হ'ব 922খন সত্ৰৰ বহু হাজাৰ বিঘা মাটি। 15 নম্বৰটো খবৰ অসমীয়া ব্যৱসায়ী পৱন হাজৰিকা ৰহস্যজনক মৃত্যুক লৈ অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতি প্ৰতিবাদ। পৱন হাজৰিকা মৃত্যুৰ তদন্ত দাবী বিচাৰি